গুড মৰ্ণিং এভৰিৱান। মই যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে মই মামাহঁতৰ ঘৰত আহিছোঁ, গতিকে আজি ৰাতিপুৱা ওলাইছোঁ আৰু মেখেলা চাদৰ পিন্ধি। মানে আজি মামাহঁতৰ গাঁৱৰ ৰাইজৰ হোম পুৰা বিষ্ণু হোম, গতিকে আমি এনেদৰে ওলাইছোঁ। শোভাযাত্ৰাও আছে হেনো, তো শোভাযাত্ৰালৈ যাম। এতিয়া আহি পালোঁ মন্দিৰ। এয়া মন্দিৰত সকলোৱে একগোট হৈ ৰখি আছে এতিয়া শোভাযাত্ৰালৈ যাবকে। আৰু এয়া দেখিছেনে, নলবাৰীৰ পৰিৱেশ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক। তো এতিয়া আমি সেনেকৈ শোভাযাত্ৰাত গৈ আছোঁ। সকলোৱে ইমান ভাল লাগিছে, সকলোৱে ইমান ধুনীয়াকৈ গৈ আছে। মানে বহুত ফূৰ্তি ফাৰ্তা কৰিছে, সকলোৱে নাচি আছে। আগৰ পিনে সকলোৱে নাচিছে, কিন্তু মই দেখা পোৱা নাই দেই, কি গমহে পাই আছোঁ। সিহঁতে কৈ আছে আগৰ পিনে নাচি আছে। মোৰ যাবলৈ মন গৈছে, কিন্তু অলপ লাজো লাগে দিয়কচোন, এদিনীয়াকৈ এনেকৈ ভাল নালাগে। গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো। এয়া আমি পামেই আৰু অলপ আছে, বেছি নাই আৰু। এনেকৈ ইয়াতে সকলোৱে এনেকৈ যাই আছে। তো এতিয়া আমি আহিলোঁ অকণমান ফটো উঠিবলৈ সৰিয়হৰ মাজত। এইফালে মানে মন্দিৰৰ পিছফালে অলপমান সৰিয়হ আছে আৰু পথাৰ এখন আছে, পথাৰখনতে আৰু এনেকুৱাকৈ। তো ভাবিলোঁ দুটামান ৰিলচ বনাই আহোঁ আৰু এনেকৈ ফটো উঠি আহোঁ, ভাল লাগিব আৰু আপোনালোকক দেখাওঁ। আৰু ইয়াতে এনেকৈ সকলোকে খাবলৈ দিলে আৰু এতিয়া সকলোৱে খাবলৈ বহিছে। আৰু মোৰ আজিৰ ব্লগটো এইখিনিয়ে। আপোনালোকে সকলোৱে মৰম দিব। আজিলৈ বাই বাই।